নমস্কাৰ আমি আজি কথা পাতিম সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা কৰোনা ভাইৰাছৰ বিষয়ে একচুৱেলি পোনপ্ৰথমতে এই কৰোনা ভাইৰাছটোৰ নাম আছিল নভেল কৰোনা ভাইৰাছ তাৰপিছত বিজ্ঞানীসকলে এই ভাইৰাছটোৰ নাম নতুনকৈ নামাকৰণ কৰিলে আৰু নামাকৰণ কৰি নতুন নামটো দিলে চাৰ্চ CoV-19 আৰু এই ভাইৰাছবিধৰ পৰা যিটো বেমাৰ হয় সেই বেমাৰটোৰ নাম দিলে COVID-19 এতিয়ালৈকে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি থকা সময়লৈকে সমগ্ৰ বিশ্বতে এই বেমাৰত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 3 লাখতকৈও অধিক 13,000তকৈও অধিক লোক এই বেমাৰত মৃত্যুবৰণ কৰিছে আৰু সৌভাগ্যক্ৰমে বুলিয়ে ক'ব লাগিব 95,000তকৈও অধিক লোকে এই ৰোগৰ পৰা ৰিকভাৰ কৰিব পাৰিছে আমাৰ ভাৰতবৰ্ষতো এই ৰোগে বিয়পিব ধৰিছে এই ৰোগটো বিয়পিব ধৰিছে এতিয়া কথাটো হ'ল যে আমি এই ৰোগটো বিয়পাৰ পৰা কেনেকৈ বাধা দিব পাৰোঁ আজি ভাৰতবৰ্ষত আমি সকলোৱে জনতা কাৰফিউ পালন কৰি আছোঁ হয় নিশ্চয় ভাল কথা কিন্তু কেতিয়াবা প্ৰশ্ন হয় যে এদিন জনতা কাৰফিউ পালন কৰিলে জানো এই কৰোনা ভাইৰাছ পৰাজিত হৈ যাব আমি জানো এই কৰোনা ভাইৰাছক পৰাজিত কৰিব পাৰিম নিশ্চয় নোৱাৰোঁ তাৰ উপৰিও আমি কেইটামান কৰণীয় কাম আমাৰ আছে আমি অতি কমেও 10-15 দিন আমি ঘৰতে থাকিব লাগিব অতি জৰুৰী হ'লে বেলেগ কথা যদি ক'ৰবাত যাব লগা জৰুৰী অৱস্থাৰ সন্মুখীন হৈ যায় তেতিয়া বেলেগ কথা কিন্তু কোনো প্ৰয়োজন নোহোৱাকৈ কোনো দৰকাৰ নোহোৱাকৈ আমি অতি কমেও আগন্তুক 10-15 দিন সময় ঘৰতে থাকিম যদিও কিবা কাৰণত আমি ঘৰৰ পৰা ওলাই যাব লগা হয় তেতিয়াও আমি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ দূৰত্ব 1 মিটাৰতকৈ অধিক ৰাখিম সকলোৱে জানে নমস্কাৰৰ সহায় ল'ম তাৰ উপৰিও আমি যেতিয়া বাহিৰত ওলাই যাম তেতিয়া আমি সঘনাই নিজৰ হাত দুখন ধুম বাহিৰত ওলাই যাম বুলি নহয় আমি ঘৰত থাকিলেও সঘনাই হাত দুখন ধুব লাগে 20-30 মিনিটৰ মূৰে মূৰে আমি হাত দুখনে ধুম চাবোনৰ জৰিয়তে হাত দুখন ধুম আকৌ এটা কথা হাত ধোৱা বুলি ক'লে আমি ভাবোঁ যে অকল হাতৰ তলুৱাকেইখন ধুলেই হ'ব কিন্তু একচুৱেলি হাতৰ তলুৱাকেইখন ধুলেই নহ'ব আমি তলে ওপৰে আটাইখিনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ তন্নতন্নকৈ হাতখন ধুব লাগে চুকে কোণে যাক আমি 360 ডিগ্ৰী হেণ্ড ৱাশ্বিং বুলি ক'ব পাৰোঁ যে হাতৰ মানে গোটেইখিনি আৰু তলে ওপৰে গোটেইখিনি মিলাই এটা এংগলো যাতে ৰৈ নাযায় 360 ডিগ্ৰী হেণ্ড ৱাশ্বিং তাৰ লগতে বহুতে কি কৰে কথা কৈ থাকিলে এতিয়া মোৰো এনেকুৱা কেতিয়াবা হয় যে চকুৰ মুখে এনেকৈ লাৰা যায় আমি যিমানখিনি পাৰোঁ আমাৰ ফেচৰ যিটো টি এৰিয়া আছে যেনে চকু নাক কাণ মুখ এইখিনি আমি যাতে সঘনাই টাচ নকৰোঁ তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম আহি যায় মোৰো কেতিয়াবা আহি যায় বাৰু কিন্তু পৰাপক্ষত আমি কমকৈ টাচ কৰিবলৈ চেষ্টা কৰিম হেণ্ড চেনিটাইজাৰ এই বস্তুটোৰ প্ৰয়োজনীয়তা কিমান আছে ব্যক্তিগত অনুভৱ এটা কওঁ যোৱাকালি মই বজাৰ কৰিবলৈ আমাৰ ওচৰতে ওলাই গৈছিলোঁ 20-25 মিনিটমান সময় মই ঘৰৰ পৰা বাহিৰত আছোঁ ভাটিবেলা সময়ত তাতে গৈ উঠি মই চালোঁ প্ৰথমতে হাত দুখন ধুবৰ কাৰণে চালোঁ কিন্তু তাত পানীৰ সুবিধাটো আছিলে কিন্তু তাত চাবোনৰ ব্যৱস্থা নাছিলে আকৌ এঠাইত পালোঁ যে চাবোন আছে দোকানৰ আগত চাবোন থৈ দিছে কিন্তু পানীখিনি পৰিষ্কাৰ নহয় গতিকে ঠিক তেনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীনত পৰিছোঁ গতিকে ভাবোঁ যে হেণ্ড চেনিটাইজাৰটো যদি লগত থাকিলহেঁতেন তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগিলহেঁতেন আমি ঘৰত থাকিলে আমি চাবোন ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু যদি কিবা কাৰণত বাহিৰত যাব লগা হয় প্ৰত্যেক ঠাইতে প্ৰত্যেক সময়তে আমি এই চাবোন বা পানী নাপাম পৰিষ্কাৰ পানী যিটো সেইটো আমি নাপাম গতিকে আমি কি কৰিব লাগে হেণ্ড চেনিটাইজাৰ এটা বাহিৰত ওলাই গ'লে লগত ৰখাটো ভাল তাৰপিছত আমি কি কৰিব পাৰোঁ মাস্ক আৰু গ্লোভছ ব্যৱহাৰ কৰিব লাগিব হয় কিন্তু এটা কথা আমি মাস্ক ব্যৱহাৰ কৰি আছোঁ সঁচা কিন্তু কেনেকৈ ব্যৱহাৰ কৰি আছোঁ এখন মাস্ককে সদায় ব্যৱহাৰ কৰি আছোঁ যেতিয়ালৈকে সেইখন পুৰণা হৈ নাযায় কিন্তু সেইটো একচুৱেলি শুদ্ধ নহয় পাৰিলে আমি ওৱান টাইম মাস্ক ব্যৱহাৰ কৰিব লাগে ওৱান টাইম গ্লোভছ ব্যৱহাৰ কৰিব লাগে কথাটো এনেকুৱা হৈছে যে আমি সেইখন সদায় বুলি ক'লে ভুল হ'ব
যেতিয়া আমি ঘৰৰ পৰা বাহিৰত যাওঁ মাস্ক আমি পৰিধান কৰোঁ তাৰপিছত ঘৰ আহি পোৱাৰ লগে লগে সেই মাস্কখন আমি খুলি থৈ দিওঁ একচুৱেলি তেনেকুৱা হ'ব নালাগে খোলাৰ উপৰিও আমি সেইখন চাবোনেৰে ধুই ভালকৈ ৰ'দত শুকুৱাব দিব লাগে যিমান বাৰে ওলাই যাওঁ সিমান বাৰে তাৰ পৰা ঘূৰি আহি ঘৰত নোৱাৰিলেও দিনত এবাৰকৈ আমি চেষ্টা কৰিব লাগে মাস্কবিলাক ধুবলৈ আৰু এভইড ট্ৰেভেলিং ঘৰতে থাকক আৰু এটা মেইন আটাইতকৈ গুৰুত্বপূৰ্ণ কথা উৰা বাতৰিক প্ৰশ্ৰয় নিদিব হোৱাটছএপত যিকোনো মেছেজ আহিব পাৰে ডাঙৰ কথা নহয় কিন্তু সেইবিলাকৰ সত্যতাটো প্ৰমাণ কৰিহে সেইবিলাক মেছেজ ফৰৱাৰ্ড কৰিব ভয় কৰিব লগা একো নাই COVID-19 যিটো বেমাৰ এই বেমাৰৰ মৰ্টেলিটি ৰেটটো খুবেই কম 2% মানে 100জন মানুহৰ যদি এই বেমাৰটো হয় তেতিয়াহ'লে তাৰ ভিতৰত মাত্ৰ 2জন ব্যক্তিহে মৃত্যুৰ মুখত পৰিব কিন্তু এটা ক্ষেত্ৰত ভয় লাগে যে এই ৰোগটো অতি সোনকালে বিয়পে মানে ইজনৰ পৰা সিজনৰ দেহলৈকে অতি সোনকালে বিয়পে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লগা আছে যাতে বিয়পি নাযায় আৰু ঘৰত থাকক সুস্থ হ'বলক আৰু যিমানখিনি পাৰে ওচৰৰ যিখিনি মানুহ আছে সেইখিনি মানুহক এভইড কৰক যে এনেকুৱা কথা যে এইখিনি আমি এনেকৈ হাত ধুলে এনেকৈ বাহিৰত ওলাই নগ'লে এনেকৈ যদি আমি মাস্ক ব্যৱহাৰ কৰোঁ বা মুখত কাপোৰ এখনো যদি বান্ধি থৈ দিওঁ তাৰ ফলত কি নহয় মানে কৰোণা ভাইৰাছটো বিয়পি নাযায় ধন্যবাদ হয় ধন্যবাদটো দিলোঁ বাৰু কিন্তু তথাপিতো এটা কথা কৈ থৈ দিওঁ যে মই কোনো অভিজ্ঞ ব্যক্তি নহয় মোৰ হয়তো কথাখিনি কওঁতে কিবা হয়তো ভুল হ'ব পাৰে ভুলভ্ৰান্তি হয়তো হ'ব পাৰে আৰু হয়তো কোনোবাটো ছেফটি মেজাৰ মই হয়তো মোৰ পইণ্ট আউট কৰাত হয়তো ৰৈ গৈছে গতিকে ঠিক তেনেকুৱা যদি আছে নিশ্চয় আপোনালোকে কমেণ্টত জনাব আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিব তথাপিতো সমাজৰ মাজত এটা এৱাৰনেছ আনিবৰ কাৰণে প্ৰয়াস কৰিলোঁ ধন্যবাদ